কাৰণে বহুত ডাঙৰ খুচিৰ দিন কাৰণ আমাৰ আৰহামৰ আজি পুৰাপুৰি 6 মাহ কমপ্লিট হৈ গ'ল মানে পুৰা 180 দিন আজি ভিডিঅ'টোত চাওক আমাৰ আৰহামৰ হাফ বাৰ্থডে চেলিব্ৰেশ্যন আমি কেনেকৈ আৰহামৰ হাফ বাৰ্থডে চেলিব্ৰেশ্যন কৰোঁ কি কৰোঁ আৰহামৰ বাৰ্থডে প্ৰিপাৰেশ্যন চলি আছে তোলক বেলুন সজোৱা হৈ আছে এই मारे साले का खोपड़ी तोड़ साले का मारे साले का खोपड़ी तोड़ साले का एटो आमार रूम डेकोरेट करा गइसे देखिसे एबिलाक ए आरहाम ओय एजु जुता নহয় ও মনো লাইটিং জু দিয়া হ্যাপি বার্থডে আরহামৰ ইনা বার্থডে হল আরহামৰ এনেকা লাগি আছে জানো ইনায়াৰ হে ঘৰত মানুহ দেখিছে কিমান আজি আৰহামৰ পুৰাপুৰি 6 মাহ কমপ্লিট হৈ গ'ল দেখিছে এই 6 মাহ কিবাকে পাৰ হৈছে আল্লাহৰ ৰহম আৰু আপোনালোকে আশীৰ্বাদ কৰিব কমেন্টত যাতে বেছিকে আমাৰ বেটা সোনকালে ডাঙৰ হ'ব পাৰে কাপোৰযোৰ কি টাইট হৈছে নেকি নাই হোৱা ধুনীয়া জোতা চাওক লাইট জ্বলি আছে জোতাত ড্ৰেছৰ লগত পুৰা মেচিং কৰি দিছে জোতা আৰু ড্ৰেছ পুৰা মেচিং হৈছে আৰহামৰ কোন আহিছে চাওক আৰহামৰ পেহী আহিছে এইটো আৰহামৰ পেহী এইটো আৰহামৰ চিষ্টাৰ হ'ব মানে কি বিগ চিষ্টাৰ কেইদিনৰ ডাঙৰ 1.5 মাহৰ ডাঙৰ ফুটি চাওক ইহঁতৰ মা ফুটি কি ফুটি ইনায়াৰ বেছি ফুটি আৰু ৰবা পৰিল A few moments later তো আশা কৰিম ব্লগটো গোটেই চাই থাকিব এটা কেক আনিছো পুৰা স্পেশাল হয় আজিলৈকে আপোনালোকে দেখা নাই এনেকুৱা কেক ফাৰ্ষ্ট টাইম দেখা হ'ব ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিছো আমাৰ কাৰণে বহুত ডাঙৰ খুচিৰ দিন কাৰণ আমাৰ আৰহামৰ আজি পুৰাপুৰি 6 মাহ কমপ্লিট হৈ গ'ল মানে পুৰা 180 দিন তো আমি যেতিয়া ইউটিউব চেনেলটো আৰম্ভ কৰিছিলোঁ সেইদিনাখন আছিল 25 ডিচেম্বৰ মানে আৰহামৰ লগভগ মানে 3 মাহ তো আজি 3 মাহত আপোনালোকৰ লগত এইখিনি জাৰ্নি কমপ্লিট হৈছে বহুত ধন্যবাদ এই 3 মাহত আপোনালোকৰ বহুত মৰম পালোঁ আশা ৰাখিম এনেকুৱা মৰম আপোনালোকে আগলৈকে দি থাকিব আজি ভিডিঅ'টোত চাওক আমাৰ আৰহামৰ হাফ বাৰ্থডে চেলিব্ৰেশ্যন শেষ মাকৰ অৱস্থা শেষ এতিয়ালৈকে কেক কাটাই নাই মাকৰ অৱস্থা এতিয়াই শেষ হ'ল চলি 6 মাহ হোৱাই নাই এতিয়া অৱস্থা শেষ তোমাৰ আৰু 1 বছৰ হ'ব আছে 2 বছৰ হ'ব আছে 3 বছৰ হ'ব আছে তেতিয়া কি হ'ব হ্যাপি বাৰ্থডে আৰহাম হ্যাপি হাফ বাৰ্থডে আৰহাম হ্যাপি হাফ বাৰ্থডে আৰহাম এইটো আৰহামৰ কেক আৰহামৰ হাফ বাৰ্থডে দেখিছে 6 মান্থ হাফ কেক 6 মান্থ এইটো আৰহাম এতিয়া আৰহামৰ কেক কাটা হ'ব হ্যাপি বাৰ্থডে ফার্স্ট কেক কোনে খাব জানেন নাই ফার্স্ট কেক খাব আরহামৰ মাকে সেকেন্ড কেক খাব ইনায়া ফার্স্ট কেক খাব আরহাম ফোর্থ কেক খাব ইরাবা আরহামৰ কেক কাটা হৈ গ'ল মোবাইল গুলো যাব আৰহামৰ কেক কাটা হৈ গ'ল ভগোৱা হৈ গ'ল চিঙা ভাঙা সব হৈ গ'ল তো আমাৰ আৰহাম ফাইনেলি 6 মাহ কমপ্লিট হৈ গ'ল মানে আমাৰ আৰহামৰ পৰা 180 ডেজ কমপ্লিট হৈ গ'ল আপোনালোকে আশীৰ্বাদ কৰি থাকিব যাতে এনেকুৱা আশীৰ্বাদ যেনে আগলৈকে আমাৰ যাতে আৰহামৰ যাতে এনেকৈ সেম যাতে 1 বছৰৰ বাৰ্থডে আপোনালোকে চাব পাৰে যেনেকৈ আপুনি আজি হাফ বাৰ্থডে চালে সেনেকৈ যেন ফুল বাৰ্থডেও চাব পাৰে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব কাৰণ অহা মাহতে আৰহামৰ অন্নপ্ৰসন্নৰ ভিডিঅ' আহি আছে তো বাই গাইছ ৰাইট সাইডে আৰু এটা ভিডিঅ' আহি আছে সেই ভিডিঅ'টোত লগ পাম আহক সেই ভিডিঅ'টোত লগ পাম